কোনে মই কোনে কৈছি তোৰ চুলি শুকাই তই চুলিকেইডাল শুকাবি না তোৰ তই শুকাবি না ক চুলি এইবিলাক চব বা ফুলিছে এইবিলাক চব ফুল মোৰ ফুচকা বনাই ৰেডি হ'ল এই ফুচকা বাকি So hello everyone and welcome back to another vlog. আজি বহুত দিনৰ মূৰত vlog বনাব ওলাইছো বহুত দিন মানে শৰ্টস দি থাকো কিন্তু ইয়াতে আৰু মেইন মানে দীঘলীয়া vlog দিয়া নাই গতিকে আজি দিম আৰু কাৰণ আজি ঈদ গতিকে সবকে ঈদ মুবাৰক দিলো আৰু এতিয়া মানে বেলেগ কাম নাই মই যোৱাকালি আহিছো হোষ্টেলৰ পৰা আৰু এতিয়া মোক কাম কৰিব দিছে কালিও কৰিছো কালি আৰু ইমান তুলি থকা নাই এতিয়া এইবিলাক ঠিক কৰিব দিছে আৰু কিবা কিবি তাৰপিছত অলপ দেৰিকে গা পা ধুই একদম ওলাই লয় তাৰপিছত যাম ফুৰিব পুৰণ ঘৰত যাম মই বেছি নুফুৰি না একবাৰ ক'ৰবাত গেলি হৈ যাব আৰু পুৰণ ঘৰতে যাই পেলাই একবাৰ ঘূৰি গুচি আহিম তেতিয়ালৈকে আপোনালোকে চাই থাকক মোৰ ভ্লগ আজি মই ঈদটো কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইটো চাই থাকক বেলেগ এটা নিজৰ নিজৰ জেগাত ঠিক কৰি দিওঁ আৰু এইখিনি কৰি বেলেগ কাম কৰিব আছে আৰু নানীক কৈছে আৰু উঠাই নাই বুলি মই এইটো মই যাই দেখাৰে আৰু আগবাৰ উঠাই নাইতো ক'ত উঠাই ৰাখছে তই মোক উঠা না দেখছা তই মোক উঠা না দেখছা হা কোনে মই কোনে কৈছি কোনে কৈছে হিন পৰা বুলি এইগিলা মিছা কথা কৈ থাকা আৰু মোৰ আগত না এতিয়া আমি ইয়াৰ পিঠাৰ লগত চাহ খাম 2 hours later কি বস্তুটা জানা নাজনা এটা চুলি শুকাই তই চুলিকেইডাল শুকাবি না তোৰ তই শুকাবি না ক চুলি আছে দেখোন এইকেইডাল পিছফালে মই এতিয়া যাব ওলছোঁ পুৰণ ঘৰত একবাৰ যাম মানে ওলাই চলাই লৈছোঁ আৰু মানে তাই সেই লগা নাই কাপোৰো নেদিলে এইবাৰ পুৰণা কাপোৰে পিন্ধিব লগা হৈছে এনে নিজে কাপোৰ মুখা লৈছি লৈ পেলাই মোক নেদিলে আকৌ পুৰণ ঘৰত আহিলোঁ আহি ইয়াতে ভাত পানী খাই ল'লোঁ আৰু এতিয়া অলপমান টাইম বহিছোঁ বহি আকৌ ঘৰত যাম তাৰপিছত আৰু আকৌ নাই ঘৰত বহি থাকিব লাগিব মই আৰু দাদাহঁতৰ ছোৱালীটো বোলে ফটোশ্বুট কৰিব গতিকে ময়ে তুলি দিব লাগিব সেইগিলা এতিয়া অলপমান এটা বহি যাওঁ আৰু ঘৰত কিনো কৰি থাকিম A few moments later চ' পুৰণ ঘৰৰ পৰা আহিলোঁ আহি মানে কাপোৰ চাপোৰ চেঞ্জ কৰিছোঁ কৰি অলপমান মানে ফটো উঠিলোঁ আৰু একবাৰ আৰু অলপ উঠিম আৰু অলপ দেৰিকৈ ওপৰত যাই পেলাই উঠিম এতিয়া মানে মোৰ মোবাইলটো গৰম হৈ গৈছে সেইকাৰণে আৰু উঠিব নোৱাৰি আৰু এটাই প্ৰব্লেম মই চবৰে মানে ফটো উঠাই দিওঁ কিন্তু মোৰ ফটো কোনো উঠাই দিব নোৱাৰে কাৰণ কোনোবাই মোবাইল ধৰিব নাজানে কোনোবাই ফটো তুলিব নাজানে একোৱেই কামেই নাই মোৰ ঘৰত যিমানটা আছে বা মোৰ লগ হোষ্টেলতে যিমান যি আছিল কোনো নাজানে ফটো তুলিবা এইকাৰণে মই সেইকাৰণে কয় সিহঁতক মোৰ যদি ফটো ভাল নহয় তুলি দিব নোৱাৰা ময়ো নাযাওঁ তহঁতৰ আজিকালি সেইকাৰণে কিন্তু মই আৰু হ'লেও বহুত মানে কি কয় দানী মানুহ কি কয় এইটো ভাল মানুহ সেইকাৰণে মই তুলি দিওঁ আৰু সেনে নাজানাৰ পিছতো দি দিওঁ দে এনজয় কৰক সিহঁতৰ লাইফত কিনো আছে চ' মই আহিলোঁ ওপৰত ফটো উঠিব আৰু ওপৰত নাজাৰাটো কেনেকৈ দেখাই আছোঁ এইবিলাক আম লাগিব ধৰিছে মানে কি সৰু আছে দেচোন মই খাব নাপাম কাৰণ মই হোষ্টেলতে থাকিম আমাৰ এভেনতে প্লাছ এইবিলাক আমাৰ আম্মাই ৰুই থৈ দিছে ওপৰত কিবা কিবি এইডাল বঢ়িয়া লগা আছে অলপমান যতন কৰি ৰাখছি আৰু কিবা কিবি আৰু তলততো আছেই বাৰাণ্ডাত বাকী এতিয়া আমাৰ খুৰাহঁতৰ ছোৱালীটোক মাতো তাই বোলে ফটো উঠে একেলগে অলপমান ফটো উঠি পেলাই তাৰপিছত আৰু বেলেগ নাই অলপমান শুম ৰেষ্ট ল'ম বা কিবা যদি খাব ইচ্ছা যায় বনাই খাম তাৰপিছত আকৌ গধূলি মানে হয়তো ফুৰিব যাব পাৰোঁ এইবাৰ বোলে কিবা বাঁহ ফুলিছে কিবা মানে এইটো অকালৰ চিন বোলে কিবা আমাৰ ইয়াতে কাষতো মানে কাষৰ ঘৰৰ সিহঁতৰ বাঁহ ফুলিছে এতিয়া আছে মই দেখাই আছোঁ কিমান কি হৈছে এইবিলাক চব বাঁহ ফুলিছে
এইবিলাক চব ফুল আৰু এইবিলাকৰ মানে এই খালত পৰে খালত হাঁহ যায় মানে আমাৰ হাঁহৰো বেমাৰ লাগি গৈছে এই কিবা ফুল নে কিবা চাউল সৰে বোলে ইয়াৰ পৰা এইবিলাক খায় আমাৰখিনিত বাৰু নাই কিন্তু ইহঁতৰখিনিত আছে নতুন পুৰণা বা বহুত সেইকাৰণে ফুলিছে চাগে দিয়াৰ ফটো চটো নতলা হ'ল ফটো তোলা এতিয়া অলপমান মানে এইগিলা কাপোৰ চাপোৰ এইগিলা বেলেগ বদলাই দিওঁ আৰু দি পেলাই আৰু লাষ্টত অলপ দেৰিকৈ গধূলি মানে ঘূৰিব যাম এতিয়া আকৌ বৰফ বেপাৰী আহিল চ' দুটা কুলফি কিনি ল'লোঁ এটা তাৰ কাৰণে এটা মোৰ 2000 years later. গুড ইভিনিং গাইজ এতিয়া মানে তেতিয়াৰ পৰা মোবাইল টিপি জাষ্ট মনত পৰিছে যে মই কালি ফুচকা আনিছিলোঁ মানে সেই ঘৰতে যিটো পুৰি খায় সেইটো ফুচকা আনিছোঁ তাৰে কাৰণে আৰু এতিয়া আলু বহাই দিছোঁ এইফালে আৰু এই এটা তেতেলীবোৰ পানীত জিকাই থৈ দিছোঁ এইটো পানীত জিকাইছোঁ এইবিলাক আনিছোঁ কালি আধা কেজি লৈ আহিছোঁ তেতেলী এই মাহ মই হোষ্টেলত নি খাব লাগিব তাৰমানে সেইকাৰণে লৈ আহিছোঁ আৰু মোৰ ফুচকা বনাই ৰেডি হ'ল এই ফুচকা বাকীকেইটা ভগাই দিছোঁ খাই আছে সিহঁতে আৰু এতিয়া আম্মাই আকৌ চাহ বনাই আছে কাষৰে এজনী মানে আইতা এজনী আছে সেইকাৰণে ঈদ খাব আমি আকৌ এতিয়া ফুচকা খাম A few moments later. চ' আমি যাব ওলাইছোঁ খুৰাহঁতৰ ঘৰত আৰু এতিয়া যাই আছোঁ আমি চ' এতিয়া আমি আহি পালোঁ খুৰাহঁতৰ ঘৰত আৰু এয়া দিছে পোলাও আৰু মাংস চ' তাত কিছু সময় থাকি এতিয়া আৰু ঘৰলৈ যাওঁ বুলি আহিলোঁ আহি আকৌ এবাৰ পুৰণ ঘৰত সোমালোঁ মাৰ দে যাওঁ চ' আমি মানে ঘৰ আহি পালোঁ আৰু ঘূৰি তাতে যাব খুজিছিলোঁ পুৰণ ঘৰত আৰু ঘৰৰ মানুহ তাত কিন্তু বৰষুণ অলপ ষ্টাৰ্ট হ'ল সেইকাৰণে আৰু গুচি আহিলোঁ আৰু এতিয়া মানে পোলাও বনাইছে পোলাও খাই শুই যাম গতিকে আজিৰ ভিডিঅ'টোৰ বাবে এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু যদি লাগা নাই কোনো আপত্তি নাই কৰা কৰবি নকৰা নাই টাটা বাই বাই গুড নাইট